আহাক মই সেইটো কৈছোঁ আজি নিশাটো আমাৰ পৰা যদি তেওঁলোকৰ কিছু চিটত আৰু অলপ জানিবলৈ বিচাৰে তো সেইকাৰণে মই নাভাবোঁ যে আজি নিশা লিষ্ট প্ৰকাশ হ'ব। নিশ্চয় অহা কাইলৈ দিনৰ ভাগত প্ৰকাশ হ'ব। অলপ ছাছপেন্সত থওঁ আৰু গোটেইখিনি কথা এতিয়া নকওঁ। অলপ বিজেপিকো আমি ছাছপেন্সত ৰাখিছোঁ। মই অহা কাইলৈ আমাৰ যি তালিকা প্ৰকাশ হ'ব মই তাৰলৈ বাট চাই আছোঁ আৰু কেন্দ্ৰীয় নেতৃত্বই আমাক যিমান সময় দিলে ৰাহুল ডাঙৰীয়া আমাৰ লগত চৰ্চা কৰিলে। আমাৰ AICC ছেক্ৰেটাৰীজ আছিলে, বিভিন্ন ছিটত AICC ছেক্ৰেটাৰীজে পৰামৰ্শ দিলে, বিভিন্ন বেলেগকেইটা ছিটত আমাৰ AICC স্ক্ৰিনিং কমিটি আৰু ভাল লাগিলে যে স্ক্ৰিনিং কমিটি চেয়াৰপাৰ্চন প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী অসমৰ প্ৰতিটো ছিট আজি তেওঁ ভালদৰে বুজি পাইছে, প্ৰত্যেক ছিট লৈ তেওঁ মুখস্থ হৈ আছে। আজি আমাৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ বৈঠকত মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, লগতে আমাৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন KC বেণুগোপাল ডাঙৰীয়া, লগতে আমাৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ সদস্যসকল, স্ক্ৰিনিং কমিটি চেয়াৰপাৰ্চন প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আৰু স্ক্ৰিনিং কমিটিৰ সদস্যসকল, লগতে আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া, AICC সম্পাদকসকল, প্ৰায় আমাৰ 95% ছিট ওপৰত আমাৰ ইতিমধ্যে আমাৰ চৰ্চা শেষ হ'ল। আমাৰ ফালৰ পৰা যি পৰামৰ্শ কেন্দ্ৰৰ আমাৰ নিৰ্বাচনী সমিতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, বেণুগোপাল ডাঙৰীয়া আমাৰ পৰা যি পৰামৰ্শ ল'বলৈ বিচাৰিছিল আমি গোটেইখিনি পৰামৰ্শ আমি দিলোঁ। লগতে আমাৰ বিভিন্ন এলায়েন্স সম্পৰ্কত আমাৰ কিমান কথাবোৰ আগবাঢ়ি গৈছে সেইখিনিও কথা আমি তেওঁলোকক জনালোঁ আৰু আমি আশা কৰোঁ যে তেওঁলোকে ৰাতি যদি আৰু আমাৰ পৰা পৰামৰ্শ বিচাৰে, আমাৰ পইণ্ট বিচাৰে ল'ব আৰু কাইলৈ আমি আশা কৰিম যে আমাৰ লিষ্ট, আমাৰ দ্বিতীয় লিষ্টটো প্ৰকাশ হ'ব। বৈঠক নহ'লেও মানে কিবা ধৰণ আমাক যদি আৰু ইনফৰ্মেশ্যন আমাৰ পৰা বিচাৰে আমাৰ অনলাইন যোগেদি বা আমাৰ এটা সুযোগ আমাক পুনৰবাৰ দিব পাৰে। আমি যিসকলৰ লগত আমাৰ কথাবোৰ চলি আছে গোটেইখিনি সম্পৰ্কত আমি তেওঁলোকক অৱগত কৰাইছোঁ। আহাক মই সেইটো কৈছোঁ আজি নিশাটো আমাৰ পৰা যদি তেওঁলোকৰ কিছু চিটত আৰু অলপ জানিবলৈ বিচাৰে তো সেইকাৰণে মই নাভাবোঁ যে আজি নিশা লিষ্ট প্ৰকাশ হ'ব। নিশ্চয় অহা কাইলৈ দিনৰ ভাগত প্ৰকাশ হ'ব। অলপ ছাছপেন্সত থওঁ আৰু গোটেইখিনি কথা এতিয়া নকওঁ। অলপ বিজেপিকো আমি ছাছপেন্সত ৰাখিছোঁ। মই অহা কাইলৈ আমাৰ যি তালিকা প্ৰকাশ হ'ব মই তাৰলৈ বাট চাই আছোঁ আৰু কেন্দ্ৰীয় নেতৃত্বই আমাক যিমান সময় দিলে ৰাহুল ডাঙৰীয়া আমাৰ লগত চৰ্চা কৰিলে। আমাৰ AICC ছেক্ৰেটাৰীজ আছিলে, বিভিন্ন ছিটত AICC ছেক্ৰেটাৰীজে পৰামৰ্শ দিলে, বিভিন্ন বেলেগকেইটা ছিটত আমাৰ AICC স্ক্ৰিনিং কমিটি আৰু ভাল লাগিলে যে স্ক্ৰিনিং কমিটি চেয়াৰপাৰ্চন প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী অসমৰ প্ৰতিটো ছিট আজি তেওঁ ভালদৰে বুজি পাইছে, প্ৰত্যেক ছিট লৈ তেওঁ মুখস্থ হৈ আছে। আজি আমাৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ বৈঠকত মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, লগতে আমাৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন KC বেণুগোপাল ডাঙৰীয়া, লগতে আমাৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ সদস্যসকল, স্ক্ৰিনিং কমিটি চেয়াৰপাৰ্চন প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আৰু স্ক্ৰিনিং কমিটিৰ সদস্যসকল, লগতে আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া, AICC সম্পাদকসকল, প্ৰায় আমাৰ 95% ছিট ওপৰত আমাৰ ইতিমধ্যে আমাৰ চৰ্চা শেষ হ'ল। আমাৰ ফালৰ পৰা যি পৰামৰ্শ কেন্দ্ৰৰ আমাৰ নিৰ্বাচনী সমিতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, বেণুগোপাল ডাঙৰীয়া আমাৰ পৰা যি পৰামৰ্শ ল'বলৈ বিচাৰিছিল আমি গোটেইখিনি পৰামৰ্শ আমি দিলোঁ। লগতে আমাৰ বিভিন্ন এলায়েন্স সম্পৰ্কত আমাৰ কিমান কথাবোৰ আগবাঢ়ি গৈছে সেইখিনিও কথা আমি তেওঁলোকক জনালোঁ আৰু আমি আশা কৰোঁ যে তেওঁলোকে ৰাতি যদি আৰু আমাৰ পৰা পৰামৰ্শ বিচাৰে, আমাৰ পইণ্ট বিচাৰে ল'ব আৰু কাইলৈ আমি আশা কৰিম যে আমাৰ লিষ্ট, আমাৰ দ্বিতীয় লিষ্টটো প্ৰকাশ হ'ব। বৈঠক নহ'লেও মানে কিবা ধৰণ আমাক যদি আৰু ইনফৰ্মেশ্যন আমাৰ পৰা বিচাৰে আমাৰ অনলাইন যোগেদি বা আমাৰ এটা সুযোগ আমাক পুনৰবাৰ দিব পাৰে। আমি যিসকলৰ লগত আমাৰ কথাবোৰ চলি আছে গোটেইখিনি সম্পৰ্কত আমি তেওঁলোকক অৱগত কৰাইছোঁ।